মানুহ এজন পাম বুলিয়ে ভবা নাছিলোঁ এতিয়া যেতিয়া সুন্দৰ সুঠাম ডেকা ধুনীয়া নমস্কাৰ আজি এটা মানে বেলেগ এটা বিশেষ টপিক এটা লৈ আহিছোঁ এইটো টপিক আগতে আমি এইটো টপিকৰ ওপৰত কথা পতা নাই মানে তুমি প্ৰথমে আৰম্ভ কৰি দিয়া তুমি যিকোনো বিষয় এটা আৰম্ভ কৰিলে মানে কথাটো চিধিল লাগি যায় কি হ'ব তাৰমানে কিছুমান কথা আৰু ব্যক্তিগত কথা অলপ ক'ব বিচাৰে আৰু ব্যক্তিগতৰ পৰা মানে কিছু কথা ৰাজহুৱা কৰিব বিচাৰিছে তাতো হ'ল মানে তাই যেতিয়া অৱহেলিত আছিল মোক লগ পোৱা নাছিল অকলশৰীয়া হৈ আছিলোঁ দুৰ্বল আছিলে পুতৌ হৈছিল সেই পুতৌ শব্দটো পাই নাই তাই কিবাখিনি অলপ এতিয়া মানে কি আছিলে যেতিয়া অকলশৰীয়া আছিলোঁ এওঁক লগ পোৱা নাছিলোঁ মানে বহুত অকলশৰীয়া আছিলোঁ তেতিয়া সকলোৱে মানে বহুত পুতৌ দৃষ্টিৰে চায় ইমানেই পুতৌ দৃষ্টিৰে চায় যে এনেকুৱা হ'ল তেনেকুৱা হ'ল বা এনেকুৱা হ'ব নালাগিছিল মানে বহুত বেয়া লাগে জানো মোলে ইমান ভাল ভাৱ আছে এই মানে দুখতে কান্দিয়ে মৰিব জানো এনেকুৱা দেখায় সেই একেখিনিয়ে মানুহে এতিয়া মানে এনেকুৱা হিংসা লাগিছে মোৰ মানে ভাই ককাই পৰ্যন্ত বেয়া কৰিবলৈ চেষ্টা মোৰ ভাইটিটো মোৰ মাজনী নোহোৱা হৈ গ'ল ভাবিবহে লাগিছিল যে ভাইটিটো ভায়েকৰ লগত সম্পৰ্কটো ভালে থাকক বা মাক নাই যেতিয়া ভায়েকটোৱে মাকৰ নিচিনা চাব লাগিব কিন্তু সেইবিলাক মানুহে মোৰ ভাইটিটোৰ লগত মোৰ লগত বেয়া কৰিবৰ কাৰণে চেষ্টা মানে আকৌ আৰু কি ক'ব মানে আৰু কিছুমান যে হিংসা ধৰিব পৰা যায় না সেইবিলাক মানুহে এতিয়া খবৰে নলয় যিবিলাক মানুহে আগতে পুতৌ কৰি মৰিছিল সেইবিলাক মানুহে এতিয়া মৰিলৈহে নাই যিহে আছো নে তাতে গম পোৱা যায় মানুহৰ মানে সেইটো ভালে থাকিলে সদায় মানে এইটো মানুহৰ নিয়ম মানে গোটেই সমাজৰ নিয়ম যে মানুহ যদি বেয়াকৈ থাকে মানুহে বহুত ফূৰ্তি পায় ভাল পায় কিন্তু যদি মানুহ সুখী হয় মানুহ সেইটো হজম নহয় মানে চবৰ কথা কোৱা নাই দিয়াচোন বাকীবিলাকে বহুতে ফেচবুকৰ বন্ধুবিলাকে চবে ভালে পাইছে বা মোৰ যিখিনি তেওঁলোকে বুজি পালে হ'ল আৰু বহুতখিনি আছে তেনেকুৱা মানুহ বুজিয়ে পাওঁ মানে আগতে ইমান তেনেকুৱা দিছে চাই এতিয়া মানে খবৰ এটাও নলয় তেতিয়া মানে তাইক দেখাৰ লগে লগে পুতৌ দেখায় মৰম দেখায় দেখিও তাৰপিছত ফূৰ্তি ভিতৰি মানে এনেকুৱা কৰিব নালাগিছিল সেনেকুৱা হ'ল গোটেই জীৱনটো কেনেকৈ কটাবি কেনেকৈ থাকিবি কিন্তু এতিয়া খবৰটো লোৱাটো দূৰৰ কথা আৰু মানে বহুত মানে নিমখ ঢালি থাকে সেইখিনিকে মানে ভাবিলোঁ আজি সেইটো কথা বুলি ভাবি তাই মানে কিছুমান মানুহৰ লগত মোকো চিনাকি কৰি দিছিল প্ৰথম বৰ ভাল মোক বহুত মৰম কৰে সেই মানুহে মাৰ পৰা নি পিছফালৰ পৰা খঞ্জাৰ কপি দিছে সেই মানুহে এতিয়া বাইক ভনীয়েকৰ মাজত প্ৰভেদ সৃষ্টি কৰিছে বিভেদ কামী শক্তি এইবিলাক প্ৰভেদ সৃষ্টি কৰিনো কি কৰিব মোৰ সি ভাই হয় আমি লাগিলে যিয়ে নকওঁ যিয়ে নালাগো যিয়ে নালাগো বেলেগে মাজত সোমাই আমাৰ সম্পৰ্ক নষ্ট কৰিব নোৱাৰে মোৰ ভাই ভনী দুটাই বেলেগবিলাকে এইবিলাক কি নষ্ট কৰিব পাৰিব সম্ভৱ মিছা কথা লগাই মেলি কি আমিতো পাতি হ'লোৱে কথাখিনি গম পালোৱে কোন কেনেকুৱা কি মানুহ কি কথা কি পতা চিনাকি পালোৱে দুইটাই সভ্য সমাজত বাস কৰা মুখা পিন্ধা ভদ্ৰলোক আৰু সভ্য সমাজত বাস কৰে দেই তেওঁলোকৰ টেগ লাগি আছে সভ্য ভদ্ৰ শিক্ষিত বুলি টেগ লাগি আছে কিন্তু সেই টেগ মাৰ্ক থকা ব্যক্তিসকলেই এনে নিকৃষ্ট কাণ্ড নিকৃষ্ট চিন্তাধাৰা মানুহ চিনি নোপোৱাটো মোৰ ডাঙৰ ভুল মানুহক যে পটককৈ বিশ্বাস কৰি লওঁ মানুহক ভাবোঁ ইমান আপোন বুলি সেই আপোন মানুহে মানে বুকুত খাই দিয়ে বহুত ভাবোঁ ইমান দয়া কৰে মোলৈ ইমান ভাল পায় সেনেকৈ ভাবোঁ কিন্তু এতিয়া গম পাই গ'লো আচল ৰহস্য মোৰ এতিয়া হাত বিষাই আহিছে মোৰ ইমান ভিডিঅ'টো কাট হৈ গৈছিলে হাতখন বিষাই আহিলে আৰু কথাখিনিও ক'বলগীয়াখিনি ক'লোঁ আৰু এচাম মানুহক আপোনালোকেও চিনিব চেষ্টা কৰিব আপোনাৰ দুখৰ সময়ত আপোনাক পুতৌ কৰি আপোনাক মানে ইমান মৰম দেখাব পুতৌ কৰিব আপোনাৰ পৰা পেটৰ কথাবিলাক চব ল'ব লৈ যেতিয়া ভাল দিন হোৱা দেখা পাব তেতিয়া তেওঁলোক মানে সেই দুখখিনি যে নাইকিয়া হোৱা দেখিব তেওঁলোকৰ হিংসাৰ তেওঁলোকৰ ইমান অশান্তি লাগে কি ক'ব সিহঁতৰ মানে থাকিব নোৱাৰে তাৰমানে তাইক সদায় দুখত থকাটোৱে বিচাৰে তেওঁলোকে মানে সেই মানুহজনক বা আপোনাক বা মোক দুখত থকাত থাকিলেহে ভাল পায় মানে সুখ হ'লে বা অলপ ভাল হোৱা দেখিলে তেওঁলোকৰ শান্তি নালাগে মানে মানুহে সেইবিলাক মানুহে ভবাই নাছিলে কোলা কপটীয়া মানে ভাবিছিলে ক'তনো 10 বছৰীয়া ডিভৰ্চি 10 বছৰীয়া ছোৱালীজনীৰ মাক ক'তনো ল'ৰা এটা ভাল ল'ৰা এটা দূৰৰ কথা মানুহ এজন পাম বুলিয়ে ভবা নাছিলে এতিয়া যেতিয়া সুন্দৰ সুঠাম ডেকা ধুনীয়া যুৱক এজন পালোঁ হেণ্ডচাম তেখেতে জ্বলি পুৰি মৰিছে তাতে অহংকাৰ নকৰোঁ তাতে আকৌ যেতিয়া মোক ছাপোৰ্ট কৰা ভাল পায় মৰম কৰা এইবিলাক দেখা পায় সহ্য নহয়
গৌৰৱ কৰা নাই দেই, মই সঁচা কথাটো যিটো ৰিয়েলিটি সেইটো কৈছোঁ। সেইটো গৌৰৱ কৰা নাই মই। সেইটো গৌৰৱ কৰিলে মানুহ ধনক লৈ জনক লৈ মানুহে কেতিয়াও গৌৰৱ কৰিব নাপায়। যিটো বস্তুৰ ওপৰত মানুহে গৌৰৱ কৰে সেইটো বস্তুৱে ধ্বংস উঠি যায় সদায়। এতিয়া সেইটো কাৰণে এইখিনিয়ে আছিল ক'বলগীয়া, নালাগে হ'ব, এইখিনিয়ে আছিল আৰু কিনো ক'বলগীয়া আছে। সেইটোৱে ক'ব লগা যিসকলৰ কাৰণে ভিডিঅ'টো বনোৱা হৈছে তেওঁলোকে বুজি পালে হ'ল। আপোনালোকে ভুল নুবুজিব আকৌ। ভুল নুবুজিব বাৰু। মানুহখিনিক কথাটো ক'ব মানুহখিনিক কথাটো ক'বৰ কাৰণেহে কথাটো কোৱা হৈছে, গতিকে আপোনালোকে ভুল নুবুজিব। সেইকাৰণে মই কথাটো অৱতাৰণা কৰিছোঁ যে মানুহে যাতে ভুল নুবুজে। ঠিক আছে, তেনেহ'লে যাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ সকলোৰে কাৰণে নহয় জানিছে, বাকী আপোনালোক শুভাকাংক্ষীসকলেতো আমাক ভালেই পায়। আমাৰ সম্পৰ্কটো এনেকুৱা এটা আচহুৱা সম্পৰ্ক হোৱাৰ কাৰণে আপোনালোকেতো আমাক ছাপোৰ্ট কৰে, আশীৰ্বাদ দিছে। কিন্তু এচাম মানুহৰ কাৰণে বনাইছোঁ, সেই এচাম মানুহে ভিডিঅ'টোত উদ্দেশ্যটো আমাৰ বুজি পাইছে। আৰু আপোনালোকে কমেণ্ট কৰি জনাব এচাম মানুহৰ লগত বৰ্তমান আমি কি ধৰণে ব্যৱহাৰ কৰিব লাগে বা কেনেকৈ তেওঁলোকৰ লগত সম্পৰ্ক ৰাখিব লাগে জীয়াই, সেইটো জনাব। তো মোৰ হাতখন বহুত বিষাইছে আৰু ভিডিঅ'টো বেছি দীঘলো নকৰোঁ। তো এইখিনিয়ে আছিল ক'বলগীয়া, আৰু ভিডিঅ'টো শেষলৈ চাই থকাৰ কাৰণে আপোনালোক সকলোকে হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ। বহুত বহুত ধন্যবাদ। বাই বাই।